নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপুনি ইউটিউবৰ পৰা আপোনাৰ ইউটিউবৰ চেনেলৰ লগতে টি-শাৰ্ট কেনেকৈ অৰ্ডাৰ কৰিব, টি-শাৰ্ট কেনেকৈ বনাব আজিৰ ভিডিঅ'টোত জনাম। তো প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো অ'পেন কৰি দিব যাতে আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপুনি ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনত পাই যাব, নহ'লে আপুনি গুগলত চাৰ্চ কৰিব পাৰে vistaprint.in vistaprint.in। তো আপুনি vistaprint.in লিখি পিনে চাৰ্চ কৰি দিব। তো তাৰপিছত আপোনাৰ অফিচিয়েল ৱেবছাইটটো খুলি যাব, আপোনাৰ ডাইৰেক্ট পেজটোত আহি যাব। তো ইয়াত অহাৰ পিছত আপুনি ইয়াতে প্ৰিণ্টেড টি চাৰ্ট বনাব, আপোনাৰ চেনেলৰ লগো দি পিনে আপুনি টি চাৰ্টটো বনাব। তো তাৰ কাৰণে আপুনি ইয়াৰ পৰা প্ৰিণ্টেড টি চাৰ্টটো আপুনি চিলেক্ট কৰি ল'ব। তো যেনেকুৱা ইয়াতে আপুনি স্ক্ৰল ডাউন কৰিলে পাই যাব, ইয়াতে চাই লওক প্ৰিণ্টেড টি চাৰ্টছ। তো আপুনি তাত ক্লিক কৰি দিব। তো তাৰপিছত আপুনি ইয়াতে ঠিক তেনেকুৱা ধৰণৰ প্ৰিণ্টেড টি চাৰ্টৰ ডিজাইনবিলাক আপুনি ইয়াতে চাব পাৰিব। আপোনাক কেনেকুৱা ধৰণৰ ডিজাইন লাগে, আপোনাক ফুল লাগে নে হাফ লাগে, আপুনি ঠিক এনেকুৱা ধৰণৰ আপুনি ইয়াতে পাই যাব। তো তাৰপিছত ইয়াতে আপুনি আৰু এটা বস্তু চাব পাৰিব, সেইটো হ'ল আপোনাৰ দামটো, আপোনাৰ টি চাৰ্টৰ দামটো কেনেকুৱা, কিমান টকা ল'ব আপুনি ইয়াতে পাই যাব। তো তাৰপিছত আপোনাৰ কোনটো আপোনাৰ টি চাৰ্ট পচন্দ হয়, আপোনাৰ কোনটো দাম আপোনাৰ ঠিক আছে, আপোনাৰ ঠিক লাগে, সেইটো আপুনি চাই পিনে ইয়াতে ক্লিক কৰি দিব। তো তাৰপিছত আপুনি ইয়াতে চাব পাৰিব, ইয়াতে বেলেগ ধৰণৰ আকৌ বেলেগ ধৰণৰ ডিজাইন ওলাই আহিব। তো আপুনি ডিজাইনবিলাক চাই ল'ব পাৰে, নহ'লে আপোনাৰ নিজৰ ইচ্ছামতে বনাবৰ কাৰণে আপুনি ইউজ ইয়ৰ কমপ্লিট ডিজাইন আপলোড ইট। তো আপুনি তাত ক্লিক কৰি দিব। তো তাত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ ইচ্ছামতে আপোনাৰ ডিজাইনটো বনাব পাৰিব। তো ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব। তো আপোনাৰ নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ আপলোড কৰিব বুলি চিষ্টেম আহিব, আপুনি ফটো কি ফটো আপলোড কৰিবলৈ ভাবি আছে, তো এইকেইটা আপোনাৰ ইয়াত অপশ্যন আহি যাব। যেনেকুৱা চাই লওক, ইয়াতে আপুনি টেক্সট লগাব পাৰে, নহ'লে আপুনি ইমেজ লগাব পাৰে, আপুনি ইমেজ আপোনাৰ ইচ্ছামতে আপুনি ইয়াতে ইমেজ আপলোড দিব পাৰিব, আৰু নহ'লে আপুনি ইয়াত টেক্সট আপুনি লিখিব পাৰে। তো সাধাৰণতে আপুনি ইয়াতে ইমেজ লগাব, আপোনাৰ প্ৰথমে ইউটিউবৰ লোগো লগাব, তো তাৰপিছত আপোনাৰ চাৰ্চ বুটাম এটা লগাব, তাৰপিছত আপোনাৰ চেনেলৰ লোগো লগাব, তো তাৰপিছত আপোনাৰ ছাবস্ক্ৰাইব নাও লগাব। তো লগাবৰ কাৰণে আপুনি ইয়াতে তেনেকুৱা চালে ইয়াতে ঠিক আপুনি এনেকৈ কৰি যাব। তো তাৰপিছত আপুনি ফাইলছৰ পৰা আপোনাৰ সেই ইমেজটো চিলেক্ট কৰি ল'ব। যেনেকুৱা আপোনাৰ ধৰক কোৱালিটি, আপোনাৰ ফটো কোৱালিটিটো ভাল হ'ব লাগিব, তেতিয়াহে আপোনাৰ প্ৰিণ্টেডটো ভাল হ'ব। নহ'লে আপুনি যদি কোৱালিটিটো বেয়া দিয়ে আপোনাৰ ফটোটো ইমান ভাল নহ'ব, প্ৰিণ্টেডটো ইমান ভাল নহ'ব, ফাটি ওলাব। তো তাৰ কাৰণে আপুনি ইয়াত HD ফটোবিলাক লগাব। তো আপুনি ঠিক এনেকৈ আপুনি আপলোড কৰি দিব। তো আপলোড কৰি দিয়াৰ পিছত আপুনি ইয়াতে এডজাষ্ট কৰিব। কিন্তু আপুনি ইয়াতে এটা কথা মনত ৰাখিব, ইয়াত যিটো বৰ্ডাৰ আছে সেই বৰ্ডাৰৰ বাহিৰত আপুনি ফটোটো বাহিৰ কৰি নিদিব, আপোনাক সেই বৰ্ডাৰটোৰ ভিতৰতে ফটোটো ৰাখিব লাগিব। তো আপুনি ঠিক ধুনীয়াকৈ আপুনি বৰ্ডাৰৰ ভিতৰত ফটোটো এডজাষ্ট কৰি দিব। তো ঠিক আপুনি এনেকৈ প্ৰথমতে ইউটিউবৰ লগো এটা লগাই ল'ব, আপুনি ইচ্ছামতে আপুনি ইয়াতে লগাব পাৰে। তো মই যেনেকৈ বনাম আপুনি ঠিক এনেকৈ আপুনি আপোনাৰ ডিজাইনটো বেলেগ কৰিব পাৰে। তো তাৰপিছত আপোনাৰ ইউটিউবৰ লগো হৈ যোৱাৰ পিছত ইয়াত এতিয়া আপোনাৰ লগাব লাগিব চাৰ্চ বুটন এটা, কোনোবা যদি চাই ইয়াত ইউটিউব হয় তো ইয়াত দিছে আপোনাৰ চাৰ্চ বুটন। তো চাৰ্চ বুটন দিয়াৰ লগে লগে আপোনাৰ তাত কাষতে দি দিব আপোনাৰ চেনেলৰ লগো, ইয়াতে বুজাব পাৰোঁ যে আপুনি ইউটিউবত যাওক, তো তাৰপিছত ইয়াতে চাৰ্চ কৰক আপোনাৰ চেনেলৰ নামটো। তো ঠিক আপুনি এনেকৈ আপলোড দিয়াৰ পিছত এডজাষ্ট কৰি দিব। তো আপুনি এইবিলাক কাম অতি সহজে কৰি ল'ব। Because until we were tired, baby, you're my lullaby, you're my daylight. I miss you, I miss you, I miss those days, I miss those days. I miss you, I miss you, I miss those days, I miss those days.
ইয়াতে আপোনাৰ আগফালটো হৈ গ'ল। এতিয়া আপুনি যদি পিছফালে লগাব খোজে তো ইয়াতে আপোনাৰ ৰাইট ছাইডত ক্লিক কৰি যেনে ৰিভাৰ্ছ ছাইড মানে আপোনাৰ পিছফালে লগাবৰ কাৰণে ইয়াতে আপোনাক এক্সট্ৰাকৈ 100 টকা এটা দিব লাগিব। তেতিয়াহে আপুনি মানে ইয়াত আপোনাৰ পিছফালে মানে আপুনি ফটো প্ৰিণ্ট কৰিব পাৰিব। যদি আপুনি 100 টকা এটা দিবলৈ ইচ্ছা আছে মানে আপোনাৰ পিছফালে লগাবলৈ ইচ্ছা আছে তো আপুনি ইয়াত 100 টকা এটা দিব এক্সট্ৰাকৈ। তো তাৰপিছত আপুনি নহ'লে আপুনি নেক্সটত ক্লিক কৰিব। আপুনি নেক্সটত কৰাৰ পিছত আপুনি ইয়াতে প্ৰিভিউ চাব পাৰিব আপোনাৰ ডিজাইনটো কেনেকুৱা হ'ল। তো আপোনাৰ যদি মানে কিবা অসুবিধা আছে আপুনি এডিট কৰিব পাৰে আৰু নহ'লে আপুনি নেক্সটতে ক্লিক কৰি দিব। তো তাৰপিছত আপোনাৰ এনেকুৱা চাব পাৰিব ডিজাইনটো কেনেকুৱা হয়। তো তাৰপিছত আপুনি ইয়াক এতিয়া কি কৰিব লাগিব আপোনাৰ এটা হয়তো আপুনি প্ৰথমতে একাউণ্ট খোলা নাই তো তাৰ কাৰণে আপুনি ইয়াতো প্ৰথমতে এটা আপোনাক একাউণ্ট খুলিব লাগিব। যেনেকুৱা চাই লওক ক্ৰিয়েট এ নিউ একাউণ্ট তো আপুনি তাত ক্লিক কৰি দিব। তো তাৰপিছত আপোনাৰ ইয়াতে ইমেইল এড্ৰেছ আৰু পাছৱৰ্ডটো দি দিব। তো পাছত আপোনাৰ ইমেইল এড্ৰেছ দিয়াৰ পিছত ইয়াতে সাইন আপত ক্লিক কৰি দিব। তো তাৰপিছত আপুনি ইয়াতে অলপ সময় অপেক্ষা কৰিব। তো তাৰপিছত আপুনি ইয়াতে আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যোৱাৰ পিছত আপুনি ইয়াতে আপোনাৰ কেইটা মানে আপোনাৰ মানে টি-চাৰ্ট লাগে আপুনি ইয়াতে দি দিব আৰু আপোনাৰ সাইজটো কেনেকুৱা আপুনি ঠিক এইবিলাক দি পিনে আপুনি নেক্সটত ক্লিক কৰাৰ পাছত আপোনাৰ মানে বিলিং এড্ৰেছটো দি দিব। তো বিলিং এড্ৰেছটো দিয়াৰ পিছত আপুনি ইয়াৰ পৰা অতি সহজে অৰ্ডাৰ কৰিব পাৰিব। যেনেকৈ আপোনাৰ ফ্লিপকাৰ্ট এমাজনত যেনেকৈ অৰ্ডাৰ কৰে আপুনি ঠিক এনেকৈ ইয়াতে মানে অৰ্ডাৰটো দিব। তো ইয়াৰ মানে ক্লথ মানে আপোনাৰ কাপোৰ যিবিলাক আছে এইবিলাক বহুত ধুনীয়া কাপোৰ হয় মানে আপোনাৰ জাৰ্চি কাপোৰৰ নিচিনা ঠিক আপুনি মানে পিন্ধি আপুনি বহুত মানে আপোনাৰ আৰাম লাগিব। তো আপুনি নিশ্চয় ইয়াৰ পৰা মানে অতি সহজে অৰ্ডাৰ কৰি ল'ব। তো বন্ধুসকল মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো অ'পেন কৰি দিব যাতে মানে আপুনি এনেকুৱা ধৰণৰ লেটেষ্ট ভিডিঅ' পাই থাকে আৰু ভিডিঅ'টো যদি লাইক কৰা নাই তো প্লিজ লাইক কৰি দিব।